তুলিখনৰ তলৰ পৰা 5 টকী এটা লৈ আমি দুইজনী ওলালো দোকানলৈ বুলি। কি আনিবলৈ কৈ আছো ৰ'ব। দুইজনীয়ে বহুত দিনৰ পৰাই পাতি আছিলো পথাৰলৈ গৈ বগৰী খামগৈ বুলি। এয়া দোকানৰ পৰা কি ল'লো দেখিছেই নহয়। দুইজনীয়ে মিলি কেঁচা পকা বগৰী অলপ পাৰি ল'লো। এয়া দেখিছেই নহয় কলপাত এখিলাও কাটি লৈছো। পাতখিলা পিছে বৰ ভাল নহয়। ঘৰৰ মাজৰ পুখুৰী এটাতে কলপাতখিলা আৰু বগৰীখিনি ধুই লৈ আমি আমাৰ সঁজুলিসমূহ লৈ পথাৰৰ ৰ'দ পৰা জেগালৈ বগৰী খাবলৈ ওলালো। এয়া আমি ধুনীয়াকৈ আমাৰ বস্তুবোৰ এতিয়া উলিয়াই লৈছো বগৰী খাবলৈ। নিমখ, ৰেড চিলি পাউডাৰ, ক'লা নিমখ লৈ আহিছো লগতে। এতিয়া পুৰা বগৰী খুন্দাত লাগি গৈছো আৰু। সৰস্বতী পূজাৰ আগে আগে বোলে বগৰী খাব নাপায় বুলি কয়, কিন্তু ইমান দিনলৈ ৰখি থাকিব কোনে, যিহেতু আমি টেঙা খকুৱা মানুহ। বগৰীখিনি দেখি বাৰু খাওঁ লাগিছে নাই আপোনালোকৰ? এইফালে আমি বগৰীত দিছো ক'লা নিমখ, হাজমলা গুড়ি, জলকীয়া, ধনিয়া, নিমখ ধুনীয়াকৈ মিক্স কৰি পেলাই। এইফালে আকৌ আমি বগৰী খাই থকা দেখি ৰঙায়ো আহিল আমাৰ লগত বগৰী খাবলৈ। এতিয়া পুৰা ৰ'দত বহি একদম বগৰীৰ জুতি লৈ আছো। বগৰী পিছে গোটেইখিনি খাই শেষ কৰিম বুলি ভাবিছো।